2 নম্বরা যাবাय केस उइथड्रल 3 নম্বरा जाबाय माने एक्स ग्रेसिया आरो फिन बिथांमोननि थाखाय साख्रियाव सोस'ना होनाय बेफोरबायदि दफा लिरथानाय दङ मेनलि मोजां मोनसे पजिशनाव फैनो हादों बेनो जाबाय केस उइथड्रलनि थाखायबो दायो सरकारा बिबान एबा दायित्वखौ लागासिनो दङ आरो दाख्लै बावैसो आइजिपि बिटिएडिनि बिथांजों जों हाग्रामा बिथांनि कामान बा बिथांजों सावरायनायनि गेजेरजोंनो आथिखालाव जोंनि केबिनेट मन्त्रि मानबदेव चन्दन ब्रह्म बिथांनि मदद दा बाथ्राया जाबाय जोंनि जितु मावनो गोनां खामानि बेफोर गासैबो पलिटिकेल दिनै जों थोंजोङै बेखौ सरकारा जोंनो होगोन बा मावना होगोन बेखौ जों माब्लाबाबो आसा खालामनो हाया बिथाङा बुंखाबाय सोरनि थाखाय हाबनो साहस मोनदों प्रमद बर'नि थाखायनो 15 बोसोर बेबायदि खुनु आवाज होनो हायाखैमोन रावबो जोंनि मानसियानो थाफाबाय लाफाबाय बेसो दिनै इन्टारेस्ट मोनदों बुंनो खोथाफोरखौ बुजिनो सेस्था खालाम दहाय बिथाङानो बिराद मोजां बुजायलांदों जेबो नङा नंगौ खायसेनि गोसोआव हयथ' दासिमबो क्लियार नङा सोंनाया मोजां जादों गाज्रि नङा मोजां जादों सोंनाया गाज्रि जायाखै जेनेबा नोंसोर बख'बख' क्लियार नङामोन नालाय खिन्थु लेफ्ट आउट जानाय केडारफोरनि माबाया बेयो जागोन जोंखौ सरकार बानायनो होगोन जेबो नंथारगौ गभर्नमेन्ट अफ इन्डियानि थाखाय बेखौ राजनितिखौ खालामबाय थादों नालाय बेफोरलाय मा गिदिर इस्यु गभर्नमेन्ट अफ इन्डियानि थाखाय आसामा इयासन बानजोब्बाय আজি মই NDP 4টা কোডৰ লিডাৰ আৰু কেডাৰসকলৰ লগত আলোচনা কৰিছোঁ উদ্দেশ্যটো হ'ল NDP হিচাপে চুক্তিৰ পিছত ৰিহাবিলিটেশ্যনৰ কথাটো আলোচনা কৰিছে ৰিহাবিলিটেশ্যন কেনেকৈ হ'ব তো NDP 4টা কোডে ইতিমধ্যে মানে কোঅৰ্ডিনেশ্যন কমিটি বনাই পেলাই আসাম গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছে ৰিহাবিলিটেশ্যনৰ কথাটো আৰু জেলত থকাসকলক লৈ পেলাই খুব চিন্তা কৰি আছে কেনেকৈ ওলাব পাৰে আৰু ইহঁতৰ ৰিহাবিলিটেশ্যন আৰু কেছ উইথড্ৰৱাল এই তিনিটাটো লৈ পেলাই ইহঁতে আলোচনা কৰিছে তাতে মোক মাতিছে যে আগন্তুক মানে BTC ইলেকশ্যনৰ পিছত চৰকাৰ বনোৱাৰ পিছত যাতে NDPক যিমান পাৰে কেছ উইথড্ৰৱাল ক্ষেত্ৰতে হওক মানে NDP কেডাৰ বা লিডাৰসকলক জেলৰ পৰা ওলাই লৈ অহা আৰু ৰিহাবিলিটেশ্যন এই ক্ষেত্ৰত যাতে BTC চৰকাৰে NDP কেডাৰ আৰু লিডাৰসকলক সহায় কৰে তাৰ কাৰণে ইহঁতে মোৰ লগত আলোচনা কৰিছে মই কৈছোঁ আগত চৰকাৰটো বনাব দিয়ক আপোনালোকে সহায় কৰিলে নিশ্চয় আমি চৰকাৰ বনাব পাৰিম সেই কথাটো মই কৈ দিছোঁ ইয়াৰ পিছত মই চৰকাৰ বনোৱাৰ পিছত আপোনালোকক যিমান পাৰে মই সহায় কৰিম বুলি কথা দিছোঁ এইটোৱে দল হিচাপে কিমান আশা কৰিছে বিজেপি দল হিচাপে আমাৰ এতিয়া 25 to 30 মিনিমাম 25 মেক্সিমাম 30 25 তলত নাহে BPF দলে আৰু এতিয়া আমি যেটো দেখিবলৈ পাইছে কোনবা UPFL কোনবা কংগ্ৰেছ কোনবা UDF বা কোনোবা হিৰাচৰণীয়া লগত নহয় আমাৰ BTC নিৰ্বাচনটো যুদ্ধটো হ'ব বিজেপিৰ লগত এইটো আপোনালোকে নিজে দেখি আছে কিন্তু বিজেপিয়ে BTCত কেতিয়াও চৰকাৰ বনাব নোৱাৰে BPFে সিঙ্গেল অ্যাবসলিউট মেজৰিটি লৈ পেলাই চৰকাৰ বনাব স্যার এনেকে পলিটিক্যাল ক্যাম্পেইনৰ ষ্ট্ৰেটেজিটো কেনেকৈ হ'ব পলিটিক্যাল ক্যাম্পেইনৰ ষ্ট্ৰেটেজি হেতুৱে আমি বৰৰ বাৰে বৰক লৈ পেলাই তাৰমানে আমি BTCত বিভিন্ন জাতি জনগোষ্ঠী আছে তো ইহঁতৰ যিবিলাক জাতীয় সমস্যা সেইটো লৈ পেলাই মই আলোচনা কৰিছোঁ কোচ ৰাজবংশী বা আদিবাসী ইহঁতৰ STৰ জাতীয় সমস্যা আছে জনজাতিকৰণৰ আৰু মুছলিম আৰু বেংগলীসকলৰ হ'ল ডিভোটাৰ আৰু NRC সেইবিলাক এটা জাতীয় সমস্যা সেইবিলাক ইস্যুটো লৈ পেলাই মই চৰকাৰ হোৱাৰ পিছত এই মুছলিম আৰু বেংগলীসকলৰ ডিভোটাৰ আৰু NRC কথাটো কেনেকৈ সহায় কৰিব পাৰে ইয়াৰ ক্ষেত্ৰত মই আলোচনা কৰিছোঁ আৰু এইফালে কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ বা 6 জনগোষ্ঠী STকৰণৰ ক্ষেত্ৰত চৰকাৰ বনোৱাৰ পিছত মই কেনেকৈ সহায় কৰি যাম এইবিলাক কথা মই বিভিন্ন জাতি জনগোষ্ঠীৰ লগত
সহায় কৰিছোঁ মোৰ কথাটো হ'ল ভাৰতীয় নাগৰিকে মুছলিমেই হওক বেংগলীয়ে হওক যাতে হাৰাশাস্তি নাপায় তাৰ কাৰণে মই চৰকাৰৰ লগত আলোচনা কৰি এইটো ঠিক কৰি দিব লাগে সেইটোৱেই এইবিলাক জাতীয় ইছ্যু গোৰ্খাসকলৰো এনেকুৱা আছে কিছুমান টাইটেল আছে গোৰ্খাসকলৰ যে ST হ'ব লাগে তো সেইটোকে আমি কৈছোঁ গোৰ্খাসকলক মই আলোচনা কৰাত কৈছোঁ যে আপোনালোকে কি টাইটেলে ST-কৰণ মৰ্যাদাটো পাব লাগে বুলি ডিমাণ্ড কৰিছোঁ সেইটো আমাক স্পেচিফাই কৰক আমি BTCত আলোচনা কৰি পেলাই ৰিকমেণ্ডেশ্যন দিম ঠিক তেনেকুৱা আমাৰ নাথ যোগীসকলৰো এনেকুৱা সমস্যা আছে কলিতা জনগোষ্ঠীৰো STৰ সমস্যা আছে ঠিক তেনেকুৱা বহুত কলিতা মদাহী নাথ যোগী আৰু আমাৰ এনেকুৱা মুঠতে বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাটো একে নহয় বেলেগ বেলেগ এই জাতীয় সমস্যাটো মই কেনেকৈ সহায় কৰিব পাৰে তাৰ কাৰণে মই আলোচনা কৰি পেলাই ইহঁতক যিমান পাৰে সহায় কৰি যাম বুলি মই কথা দিছোঁ আৰু এইবাৰ নিৰ্বাচনত BTCত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মানে BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে স্যার মিঠা আম ঠেঙা আমৰ কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাই এইটো মই সেইদিনাই কৈছে দাদাই নিজে মিঠা আম নাখায় মিঠা নাখায় কেলে মানে মিঠা বেছি খালে তাৰ চুগাৰটো বেছি হ'ব পাৰে দাদা নিজে জানে মিঠা খালে চুগাৰ হয় বুলি জানে সেইকাৰণে মই কৈছোঁ যে দাদাই নিজে নাখায় কিয় বেলেগক খাব দিছে চুগাৰটো বেছি কৰিব বিচাৰিছে নেকি BTC বাকী ৰাইজক তো সেইটো হ'ব নালাগে মুঠতে আৰু আমাৰ BTC বা অসমতো মিঠা আমটো নাপায়ে আমাৰ অসমৰ যিটো আম এইটোতো অলপ ঠেঙা থাকে অলপ মিঠা থাকে খুব ভাল খাবলৈ আমাৰ গাহৰ কাৰণে দেহৰ কাৰণে ভাল তো সেইটো খোৱাতে একো নষ্ট নহয় শৰীৰৰ কাৰণে ভালহে কিন্তু দাদাই কি বুদ্ধি কৰিছে এতিয়া মানে মিঠা আম খোৱাবৰ কাৰণে বিহাৰ UP বেংগলৰ পৰা ট্ৰাক মিঠা আম ছাপ্লাই দি পেলাই আমাক BTC বাকী খোৱাব বিচাৰিছে চুগাৰ বেছি কৰিবৰ কাৰণে এইটোতো ঠিক হোৱা নাই এইটোৱে কৈছোঁ আৰু ট্ৰেক্টৰৰ কথা কৈছে আমি কৈছোঁ BTC অঞ্চলত প্ৰত্যেকটা ঘৰে ঘৰে নাঙল থাকে ট্ৰেক্টৰটো এনেকুৱা নাই কোনোবা ঘৰত থাকিব পাৰে এটা দুটা তো দাদাৰ বুদ্ধিটো কি BTC অঞ্চলত ট্ৰেক্টৰটো ইমান নাই এতিয়া ট্ৰেক্টৰ ছাপ্লাই দিব লাগে BTC এইটোহে বুদ্ধি কৰি আছে সি এডভান্স বুলি কৈ আছে নাঙল আজিৰ দিনত কাম নাই বুলি কৈছে ট্ৰেক্টৰ দি হাল মাৰিব লাগে বহুত এডভান্স হয় এই এডভান্স হোৱাৰ নামটো লৈ পেলাই সি ট্ৰেক্টৰ ছাপ্লাই দিব বিচাৰিছে এইটোতো বুদ্ধি ভাল নহয় দাদাই কি কৰি আছে দাদা কেতিয়াও সঁচা কথাটো নকয় জানে আপোনালোকে দাদা আচল সঁচা কথাটো কেতিয়াও নকয় আৰু আপোনালোকে বুজি লওক দাদা আৰু মই দুজনৰ বিৰাট ভাল আণ্ডাৰষ্টেণ্ডিং আছে আণ্ডাৰষ্টেণ্ডিঙত থাকিহে বুজাবুজি কৰিহে আমি দুজনে কাজিয়া কৰিছে আজি হৰি সিঙা আৰু ধনচিত ঠিকছে গালি দিছে মোক মই অহাকালিহে ক'ব এইটো অহাকালি মোৰো মিটিং আছে আজি নিদিওঁ একদিন গেপ আজি সি মোক দিছে মই অহাকালি দাদাক দি দিওঁ দুইজন ঠিকছে